হাই গাইছ, এতিয়া মই আছোঁ নিত্যানন্দৰ পূজাত স্থলীত মানে বহুত মানুহ যিহেতু, আৰু আপোনালোকক মানে দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হাই গাইছ, পূজা চাব যাই আছোঁ নিত্যানন্দত আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোক স্কিপ নকৰাকৈ চাই থাকিব। প্লিজ যাই আছোঁ, চেকিৰি পাথাৰ পাইছোঁ। আহো যাব লগৰ আমাৰ কলেজা যাব মাতিৰি মনো মাতিৰিটো। হাই, আমি এতিয়া যাম, যাই আছোঁ পুৰা গাড়ী যাই আছোঁ। আহক পূজাত লাগ পাই আছোঁ। এই পূজাস্থলী আহি পালোঁ, আহি কিনে পুৰা একদম যাই আছোঁ। একদম প্ৰাকৃতিক ধুনীয়াকৈ লাইট দিছে আৰু মানুহ এটা তাকে হৈ আছে যিহেতু, আৰু ভিতৰত কিমান মানুহ আপোনালোকক দেখুৱাই আছোঁ, চাই যাই থাকক। এতিয়া সি মানে এটা বস্তু ভাল লাগছে, যিহেতু গেটখন মানে ইমান ধুনীয়াকৈ বনাইছে আৰু লগতে গেটৰ গুৰি লাইটখিনিও ইমান ধুনীয়াকৈ দিছে মানে, আৰু আপোনালোকে চাওকচোন ইমান ধুনীয়া গেট। মই প্ৰথমবাৰ দেখিছোঁ মানে, ইমান ভাল লগা হৈছে যিহেতু এতিয়া। কাৰ্যালয়ৰ পৰা নিব পাৰি। কোনোবা হতাশা ব্যক্তিৰ বাইকৰ চাবি হেৰাইছে যদি উচিত প্ৰমাণ দি সংস্কৃতি সন্ধিয়া চাবলৈ আপোনালোক ৰৈ আছে। সংস্কৃতি আধ্যাত্মিক চিন্তা চেতনা এটা খা খবৰ 1969 চনৰ পৰা এই পূজাভাগ চলি আছে আৰু এইটো মানদণ্ড এইটো মাত্ৰাত পূজাভাগ হয়, মই অনাবিল আনন্দ ভাৱ কৰিছোঁ। সাংস্কৃতিক সন্ধিয়া বুলি কওঁতে মোৰ অকণমান দুৰ্বলতা আছে, কাৰণ মই নিজে এজন সাংস্কৃতিক কৰ্মী, সাংস্কৃতিক ক্ষেত্ৰখনত বহু বছৰৰ পৰা মই জড়িত, গতিকে ভালো লাগিল। আৰু আহি এটা অভূতপূৰ্ব পৰিৱেশ দেখিছোঁ। মই আশা ৰাখিম যে নিত্যানন্দৰ আপোনাৰ ধৰ্মপ্ৰাণ ৰাইজে এই প্ৰচেষ্টা আৰু এই উদ্যোগ Ikut pas. Ayo nih
বিষয়তে হওক বা আধ্যাত্মিক বিষয়তে হওক মই অন্তৰংগভাৱে কথা পাতিবলৈ ভাল পাওঁ। কেতিয়াবা যদি আপোনালোকে এনেকুৱা কিবা অনুষ্ঠানত মোক বিচাৰে মই নিশ্চিতভাৱে আহি আপোনালোকৰ লগত মই বিদায় ল'ম মঞ্চৰ পৰা। তাৰ পূৰ্বতে মই এটা মোৰ মনৰ কথাখিনি প্ৰকাশ কৰি এটা পংক্তি গাই যাওঁ। গংগাৰ চাপৰিত সগুন পৰিছে আজি, গংগাৰ চাপৰিত সগুন পৰিছে আজি, গংগা চিলনীৰ ভাগিছে পাখি, বিষাক্ত কণিকা লগা গংগাৰ উত্তপ্ত বা যদিহে এবাৰ মূৰ্তি হয়, তেতিয়াহে বুজিবা পৃথিৱী কিমান এই কথাখিনি যে গংগাৰ বিষাক্ত কণিকা লগা উত্তপ্ত বা আমাৰ অসমৰ সংস্কৃতিৰ মাজত প্ৰৱেশ কৰিবলৈ নিদিব। পৃথিৱীখন বহুত বিভীষিকাময়, সেই বিভীষিকাময় পৃথিৱীৰ প্ৰভাৱ অসমত কৰিবলৈ নিদিব। অসমৰ মানুহৰ সম্প্ৰীতি, অসমৰ মানুহৰ সুশৃংখলাবদ্ধ সংস্কৃতি, আধ্যাত্মিক Aku bisa. Jago. Pati hindi na turo ko dito. আৰু এতিয়া মানে হোটেলত সোমাই লৈছোঁ, মানে কিবা এটা খাং মানে আৰু ৰুটি আৰু মানে মাংস অৰ্ডাৰ দিছোঁ। আৰু এতিয়া আহিল মাংসৰ ৰুটি আৰু মুৰ্গীৰ পৰা একদম খাই ল'লোঁ। খাই কিনে আজি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।